আৰু অকল 2 ঘণ্টা আছে নহ'লে তোৰ ভাইৰক খালাচ কৰি দিয়া হ'ব গুটি কাটি মই কুকুৰক খুৱাই দিম যদি নিদিও 10 লাখ ভাইটিয়ে গুটি কাটি কুকুৰক খুৱাই দিম বুলি কৈছে গুটি কাটি কুকুৰক খুৱাই দিম মই গুটিকেইটা ক'ৰ পৰা আনি দিম তাৰ যদি কাটি পেলাই হেল্ল' বন্ধুসকল আমি নেক্সট এটা ভিডিঅ' আপলোড কৰিম আপোনালোকে ট্ৰেইলাৰটো চালেই কেনেকুৱা পালে ক'ব লগতে সকলোলৈ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি এয়া দেখিছে আপোনালোকে মেজি তৈয়াৰ কৰি আছোঁ মেজি বনাই আছোঁ এইফালে এইটো ঘাই মেজি বনাবলৈ আছে অলপ সময় লাগিব আৰু অকণমান সময় পিছতে আমি বনাম আৰু এইফালে মোৰ লগত যিকেইজন আছিলে ভিডিঅ' কৰোঁতে তেওঁলোকক মই চিনাকি কৰাই দিব বিচাৰিছোঁ আহা তোমালোকে ওচৰলৈ আহা এয়া এজন আছে নমস্কাৰ মোৰ নাম শ্ৰী পাৰ্থ শইকীয়া আপোনালোকে আমাৰ এতিয়া যোনটো ভিডিঅ' আমি আপলোড কৰিম আৰু মই গুণ্ডাপাত কৰিছোঁ যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো যাতে টিপিবলৈ নাপায় ধন্যবাদ আৰু ভোগালী বিহু শেহতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ য়েছ এইফালে আমাৰ আৰু এজন আছে ভাইটি কোৱা নমস্কাৰ মোৰ নাম শ্ৰী হিমান্ত শইকীয়া ইয়াৰ নাম ময়ো এজন গুণ্ডাপাতে কৈছোঁ আমাৰ ভিডিঅ'টোত লাইক ছাবস্ক্ৰাইবাৰ চব দিব লাগে নেকি অঁ তাৰপৰা আৰু আছে আমাৰ লগত ভাইটি এইফালে এজন সোমাই আছে ইয়াৰ ভিতৰত ইয়াত সোমাই আছে চাহ দিয়া আমাক চাহ যোগাৰ ধৰা ল'ৰাজন নামটো কি আছিলে ভাইটি নামটো কৈ দিয়া হীৰকজ্যোতি তাক অকণমান আমি দেখাই দিছোঁ এই আমাৰ লগত আছে হীৰকজ্যোতি হাই বন্ধুসকল ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া আৰু ভোগালী বিহু দি দিয়া সকলোকে ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ য়েছ আৰু আহি আছোঁ মই এইফালে আমাৰ এজন বগৰী খাই আছে চিনি পায় দীপজ্যোতি বগৰীৰ লগত বলীয়া বৰ্তমান তেওঁ আৰু এজন পইচাত দেখিছাই নহয় বগৰীৰ লগত বলীয়া দেই বগৰীৰ লগত বলীয়া এই বগৰী তাৰপিছতে আমাৰ আৰু কেইজনমান আছিলে তেওঁলোকে নিজৰ কামত গৈছে তেওঁলোককো আমি নেক্সট ভিডিঅ'টোত চিনাকি কৰাই দিম ঠিক আছে বাই কেনেকুৱা পালে ক'ব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব দেই